নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা সহজে কৰিব পৰা চিলাই লৈয়ে আহিলোঁ। ফুলপাহ হৈছে এইপাহ মেখেলা চাদৰত কৰোঁ ক'লেও আপোনালোকে ডাঙৰকৈ আঁকি ল'ব পাৰিব। আৰু এই পাতবিলাক দেখিছে নহয়, এই পাতবিলাক ঘন ঘনকৈ দিওঁ ক'লেও আঁকি ল'ব পাৰিব। আৰু ৰুমালত কৰোঁ ক'লেও সৰুকৈ আঁকিব পাৰিব। আহকচোন কৰি চাওঁ। প্ৰথমে এনেকৈ আঁকি ল'ব। মই এইটো ঠাৰি চিলাই দিম। প্ৰথমতে এনেকৈ মই এংক' গুলি লৈছোঁ, আপোনালোকে ডলি গুলিও ল'ব পাৰে। এনেকৈ তাৰপৰা এনেকৈ বেজিটো উলিয়াই এইডোখৰত এনেকৈ অলপকৈ খুচি বেজিটো এইফালে উলিয়াই দিব। এইটো ঠাৰি চিলাই বুলি কয়। আকৌ ওচৰতে তলত এনেকৈ খুচি অকণমান উলিয়াই দিব। এনেকৈ আকৌ এইডোখৰত এনেকৈ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ এনেকৈ কৰি যাব। তলত এনেকৈ খুচি এইটো ঠাৰিডাল কমপ্লিট হোৱাৰ পিছত এনেকুৱা লাগিব। এতিয়া আমি পাতকেইখিলা কৰিম। পাতকেইখিলাত মই ক্ৰছ চিলাইটোৱে দিম। আৰু যিসকলে জানে সেইসকলে ভৰ্তি চিলাই দিলেও হ'ব, মানে ভৰ্তি চিলাইটো দিলেও ভাল লাগিব ফুলপাহ। এনেকৈ সূতাডাল উলিয়াই ল'ব। তাৰ কাষতে এইডোখৰতে এনেকৈ আকৌ বেজিটো উলিয়াই দিব। আকৌ এইফালে কাষতে এনেকৈ উলিয়াই দিব। আকৌ তলত তেনেকৈ এনেকৈ এইটো ক্ৰছ হৈ গৈছে।
এইটো এনেকুৱা হ'ব। আকৌ এইপা আগৰটোৰ দৰেই কৰিব। এনেকৈ এই ইয়াত এনেকৈ অলপকৈ খুচি উলিয়াই দিব। এফালে এনেকৈ আকৌ এইফালে এনেকৈ খুচি অকণমানকৈ এনেকৈ উলিয়াই বেজিটো উলিয়াই দিব। এইপা সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে এইডোখৰত এটা মণিও লগাই দিব পাৰিব, তেতিয়া দেখিবলৈ ধুনীয়া লাগিব। এইবোৰ চব ক্ৰছ চিলাই দিলোঁ, এইডাল ঠাৰি চিলাই। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।